নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেল জুটিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক লৈ যাম এখন নেশ্যনেল পাৰ্ক চাবলৈ। নামটো হ'ল কুয়াহোগা ভেলী নেশ্যনেল পাৰ্ক। এই নেশ্যনেল পাৰ্কখন অহাইঅ নামৰ ষ্টেটখনত আছে। আহক তেন্তে আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আমি ৰাতিপুৱা 8টা মানত ওলালোঁ। মোটামুটি 3.5 ঘণ্টামান ড্ৰাইভ কৰি যাব লাগিব, কাৰণ আমি তাত 1টা বজাৰ আগতে গৈ পাব লাগিব। কুয়াহোগা ভেলী নেশ্যনেল পাৰ্কখনত আমি 3টা টুৰিষ্ট স্পট কভাৰ কৰিম। ফাৰ্ষ্টটো হ'ল এটা ট্ৰেইন জাৰ্ণি। ট্ৰেইনখন কুয়াহোগা ৰিভাৰৰ মাজে মাজে গৈ গোটেই নেশ্যনেল পাৰ্কখন কভাৰ কৰিব। নেক্সট আমি যাম হাইকিং কৰি 2টা ৱাটাৰফল চাবলৈ। এয়া চাওকচোন, আমাৰ গাড়ীৰ আগত মাৰ্চিডিজৰ এখন স্পৰ্টছ কাৰ গৈ আছে। এই ভেনখনত লিখা শ্লোগানটো চাওকচোন। হাইৱেৰে গৈ থাকিলে এনেকুৱা দৃশ্য বহুত দেখিবলৈ পোৱা যায়। এতিয়া আমি আহি পালোঁ। এইটো ষ্টেচন হয়। ইয়াৰে পৰা আমি আমাৰ ট্ৰেইন জাৰ্নিটো ষ্টাৰ্ট কৰিম। ট্ৰেইনখনে 8টা ষ্টেচন কভাৰ কৰিব। ফাৰ্ষ্ট ৰকছাইড ৰোডৰ পৰা ষ্টাৰ্ট কৰি কেনেল ভিজিটৰ চেণ্টাৰ, ব্ৰেক্সফিল্ড, বষ্টন মিল, পেনিনচুলা ডিপো, ইণ্ডিগো লেক, বটজাম টু একৰন নৰ্থ ছাইড। আকৌ বেক হৈ একৰন নৰ্থ ছাইডৰ পৰা ৰকছাইড ৰোডত যাত্ৰাটো শেষ হ'ব। এই গোটেই ট্ৰেইন জাৰ্ণিটোত সময় লাগিব 3 ঘণ্টা। উকি মাৰি মাৰি ট্ৰেইনখন আহি পালে। এতিয়া আমি ট্ৰেইনত উঠি ল'লোঁ। ট্ৰেইনৰ ভিতৰখন এবাৰ চাওঁ আহক। ট্ৰেইনখনত চৌভনীৰ শ্বপ এখনো আছে। আমি এটা কুয়াহোগা নেশ্যনেল পাৰ্ক লিখা ফ্ৰিজ মেগনেট কিনিলোঁ। তাৰ লগতে কেফেটেৰিয়া এখনো আছে। এইফালে সৰু ল'ৰা ছোৱালী প্লে এৰিয়া এটাও আছে। দীঘলীয়া যাত্ৰাত যাতে বাচ্চাবোৰে আমনি নাপায়, সেইকাৰণে এই ব্যৱস্থা কৰা হৈছে। যাত্ৰা ষ্টাৰ্ট হ'ল। কুয়াহোগা ভেলী নেশ্যনেল পাৰ্কত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ট্ৰেইন টুৰ কিছুমান থাকে। যেনেকুৱা ৰাতিপুৱাৰ সময়ত ব্ৰেকফাষ্ট টুৰ থাকে, নাইট ৰাইড থাকে, আৰু কিছুমান স্পেচিয়েল ইভেণ্টত যেনেকুৱা খ্ৰীষ্টমাছ আৰু ফল কালাৰত স্পেচিয়েল কিছুমান টুৰ কৰোৱা হয়। এইবিলাকৰ কাৰণে টিকেট বুকটো আগতেই কৰিব লাগে। এই একেখিনি ঠাইয়ে ছেপ্টেম্বৰ মাজভাগৰ পৰা অক্টোবৰ মাজভাগলৈ এইটো ভিউ দেখিবলৈ পোৱা যায়। আৰু ঠাণ্ডাৰ দিনত যেতিয়া বৰফেৰে ঢাক খাই থাকে, এই ভিউটো দেখিবলৈ পোৱা যায়। ফল কালাৰ চাবলৈ বহুত আগৰ পৰাই টিকেটছবোৰ বুক হৈ থাকে। যদি আপোনালোকে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কুয়াহোগা ৰিভাৰখন ক্লিভলেণ্ড আৰু একৰন নামৰ চহৰ দুখনৰ মাজেৰে বৈ গৈছে। এইখন এটা চিম্বল হয় যে মানুহে একেলগে কাম কৰিলে নদী এখনৰ লেতেৰা পানীও চাফা হৈ পৰে। 1969ৰ আগত এই নদীত ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ লেতেৰা আৱৰ্জনাবোৰ পৰিছিল, আৰু যাৰ ফলত 1969ত ইয়াত জুই লাগে। তাৰ পিছৰ পৰাই ইয়াৰ ওচৰৰ মানুহৰ লগতে গভমেণ্টে নদীৰ পানী চাফা কামত আৰু নদীখন সংৰক্ষণ কৰা কামত গুৰুত্ব দিলে।
আৰু এতিয়া এই নদীখনত মানুহে বোটিং কৰে আৰু লগতে কুয়াহোগা নেশ্যনেল পাৰ্কৰ চেণ্টাৰ অফ এট্ৰেকশ্যন হৈ পৰিছে। কুয়াহোগা ৰিভাৰ ভিউটো ইমান ধুনীয়া। বাওঁফালৰ এই ওখ ঠাইখিনি স্কি এৰিয়া হয়। ঠাণ্ডা দিনত যেতিয়া বৰফেৰে ঢাক খাই থাকে তেতিয়া ইয়াতে মানুহে স্কিং কৰিবলৈ আহে। এয়া আমি আগৰ ষ্টেচন ৰকছাইড ৰোড ষ্টেচনটো আহি পালোঁ। এতিয়া আমি যাম আমাৰ নেক্সট ডেষ্টিনেশ্যন ৱাটাৰফল দুটা চাবলৈ। ৱাটাৰফল দুটাৰ নাম হ'ল ব্ৰেণ্ডিৱাইন ফলছ আৰু ব্লু হেণ্ড ফলছ। আমি ইয়াতে গাড়ীখন পাৰ্ক কৰিলোঁ আৰু হাইকিং কৰি ৱাটাৰফল দুটালৈ যাব লাগিব এতিয়া। বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনিয়ে। মই মোৰ পৰৱৰ্তী ভিডিঅ'টোত আপোনালোকক কুয়াহোগা ভেলী নেশ্যনেল পাৰ্কৰ আন দুটা ডেষ্টিনেশ্যন ব্ৰেণ্ডিৱাইন ফলছ আৰু ব্লু হেণ্ড ফলছলৈ আপোনালোকক লৈ যাম। তেতিয়ালৈকে মোৰ এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।